নমস্কাৰ, মই ৰুষ্টম ৰাাগ। পোনপ্ৰথমে মই সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু এয়া মই গৈ আছোঁ তৈলনগৰী দুলীয়াজানলৈ, আৰু মোৰ অল ইণ্ডিয়াত ট্ৰেইনিং হ'ব। আৰু মই পোনপ্ৰথমে যাম LND অফিচলৈ, আৰু তাত গৈ MBT ট্ৰেইনিং কৰিম। তাৰ পৰা ট্ৰেইনিং কৰি মই চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত জইন কৰিম। বলক আপোনালোকো মোৰ লগে লগে ভিডিঅ'টো চাই থাকিব, আৰু মই পৰিৱেশবিলাক দেখাই যাম আপোনালোকক। আৰু মোৰ ট্ৰেইনিঙৰ কালচোৱাত কি কাম কৰিলোঁ, আৰু দুলীয়াজানৰ সমস্ত পৰিৱেশ যিমান দূৰ সম্ভৱ, যিমান পাৰোঁ মই পৰিৱেশবিলাক দেখাই যাম আপোনালোকক। আৰু যিসকল নতুনকৈ মোৰ চেনেললৈ আহিছে, সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব পাৰে। তো চাই থাকক আপোনালোকে, আৰু মই দেখাই যাম ভিডিঅ'বিলাক। তো লেটছ গ'। এয়া গৈ আছোঁ। এয়া আমি দুলীয়াজান পালোহি। বৰষুণ ষ্টাৰ্ট হৈ গ'ল, চিপচিপীয়া বৰষুণ দি আছে। এয়া আমি LND ৰাস্তাত গৈ আছোঁ। চিপ বৰষুণ দি আছে, আৰু গণেশ বাবাৰ আশীৰ্বাদ আছেই আমাৰ লগত। তো গৈ আছোঁ আমি LND পামগৈ আৰু ক্ষণতেক পিছতে। আপোনালোকে ভিডিঅ'টো চাই থাকক, ধুনীয়া ধুনীয়া পৰিৱেশ দেখাম আপোনালোকক। আৰু দেখিছেই সেয়া শাৰী শাৰী গছ ৰাস্তাটোৰ কাষে কাষে, খুব ধুনীয়া পৰিৱেশ আচলতে, দেখি মন প্ৰাণ ভৰি যায়। আৰু ক্ষণতেক পাছতে পামগৈ LND। আহিবানে তুমি কোমলকৈ টোপনিত মিঠা সপোন। বন্ধুসকল, এয়া আমি আহি
DPS স্কুলৰ টাৰ্ণিং পইণ্ট পাইছোঁহি সেইফালে DPS স্কুল যায় আৰু আমি DPS স্কুলৰ টাৰ্ণিংটো পাৰ হৈ আহি আছোঁ আৰু সেয়া দেখিছে আপোনালোকে DPS স্কুলৰ ষ্টাফ কোৱাৰ্টাৰবিলাক ধুনীয়া ধুনীয়া কোৱাৰ্টাৰ হৈ গৈ আছোঁ চাই থাকক ভিডিঅ'টো আপোনালোকে এয়া বন্ধুসকল আমি আহি পাইছোঁহি দুলীয়াজান বাছ ষ্টেণ্ড গৈ আছোঁ আৰু সেয়া দুলীয়াজানৰ বাছ ষ্টেণ্ড আজি চিপচিপীয়া বৰষুণ দি আছে খুব ধুনীয়া পৰিৱেশ বৰষুণ দেখিয়ে ভাল লাগিছে আৰু সেয়া ইয়াৰ পৰাই সকলো ঠাইলৈ গাড়ীবিলাক যায় ইয়াৰ পৰাই আৰু আমি চাৰিআলি পাইছোঁহি আৰু চাৰিআলি পাৰ হৈ আমি খন্তেক দূৰ গ'লেই ৰাইট চাইডে আমি সোমাই যাম LNDৰ ফালে তো ভিডিঅ'টো চাই থাকক আপোনালোকে তো এয়া আমি আহি LNDলৈ যোৱা ৰাস্তাটো পাইছোঁহি আৰু সৌৱা তিনিআলি তো তিনিআলিৰ পৰা আমি ৰাইট চাইডে ঘূৰিম এয়া আমি ৰাইট চাইডে ঘূৰি আছোঁ আৰু সেয়া শিৱ বাবা পূজা কৰা ঠাই আৰু আমি চিপচিপীয়া বৰষুণৰ মাজে মাজে গৈ আছোঁ আৰু সেয়া এখন বজাৰ আৰু আমি গৈ আছোঁ লাহে লাহে আৰু বেছি টাইম নালাগে খুব বেছি 3-4 মিনিটমান লাগিব তাৰপাছতে আমি LND পাম এয়া আহি আমি লেফ্ট চাইডে ঘূৰিম আৰু লেফ্ট চাইডে নাই দাদা এইফালে নহয় দাদাজনে এইফালে সোমোৱাই দিব লৈছিলে তো এইফালে নহয় আচলতে এইফালে আমি লেফ্ট চাইডে ঘূৰিম আৰু গৈ আছোঁ আমি গৈ একদম চিধা চিধি CRPFৰ কেম্প আছে আৰু ৰাস্তাটো যিহেতু বৰষুণ অকণমান পানী হৈ গৈছে ৰাস্তাটোত সেয়া চিধা চিধি CISFৰ কেম্প আৰু এতিয়া আমি ৰাইট চাইডে ঘূৰিম আৰু গৈ আছোঁ সৰু ৰাস্তা গৈ আমি খন্তেক পাছতেই পাম আমাৰ LND অফিচ তো ভিডিঅ'টো চাই গৈ আছোঁ গৈ সেয়া দেখিছেনে ছাতি লৈ দাদা ৰখি আছে দাদা চাই দিয়ক ধুনীয়া আৰু সেইজন দাদা কি কৈছে কি কৰে অঁ কিবা এটা কৰি আছে কিবা উঠাই আছে নেকি তো আমি পামগৈ আৰু বেছি দেৰি নাই গৈ আছোঁ বলক দাদা বলক এই লেফ্ট চাইডে ঘূৰিম আমি সেয়া আমি আহি সোমাম LND অফিচত পৰিষ্কাৰ খুব ধুনীয়া পৰিষ্কাৰ অফিচৰ সেইখন ফিল্ড ফুটবল খেলে দেখিছেনে এয়া খুব ধুনীয়া পৰিৱেশ চবফালে গ্ৰীণ সেউজীয়া চবফালে সেউজীয়া চিপচিপীয়া বৰষুণ আমি সোমাই গ'লোঁ LNDৰ ভিতৰত শাৰী গছ দেৱদাৰু গছ কি ধুনীয়া পৰিৱেশ আৰু আমলখি গছো আছে মাজে মাজে পালোহি আৰু
এই সোমালো পাইছোহি দাদা গাড়ীখন চাইড কৰি দিয়ক ৰাইট চাইডে এয়া মই এতিয়া LND অফিচ পালোঁহি আপোনালোকক LND অফিচটো চেষ্টা কৰিম সেয়া এইটো LND অফিচ LNDৰ ভিতৰ চোৱা সেইফালে ভিডিঅ'টো চাই থাকক আপোনাক তো বন্ধুসকল মই কালি LND MVT ট্ৰেইনিং শেষ কৰিলোঁ আৰু এতিয়া আমি চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত জইন কৰিম আৰু আমাৰ কাৰিকৰী কামখিনি আমি চিভিলতে শিকিম তো আমাৰ কৰ্ম আৰু দুলীয়াজানৰ পৰিৱেশ ধুনীয়া পৰিৱেশ মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰি যাম আৰু জইন কৰালৈকে মই এইখিনি দেখালোঁ তো আৰু লাহে লাহে মই দুলীয়াজানখন দেখাই থাকিম এতিয়া ডিউটি কৰাৰ লগে লগে মই ঠাইবিলাক দেখাই থাকিম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এইখিনি কণ্টিনিউ কৰি ৰাখিম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব ধন্যবাদ সকলোলৈ আৰু যিসকলে মোৰ চেনেলটো চাই আছে আৰু যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেললৈ চাই আছে তো যিসকলে নতুনকৈ আহিছে সেইসকলকো কৈছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ ভাল ধুনীয়া ভিডিঅ'বিলাক আপোনালোকে যাতে চাই থাকিবলৈ পাৰে আৰু সেইবাবে আপোনালোকে চেনেলটো চাই থাকিব আৰু মোক এনেদৰে উৎসাহ প্ৰেৰণা দি থাকিব যাতে মই ভাল ভিডিঅ' গান আৰু ধুনীয়া পৰিৱেশ ধুনীয়া ঠাই বিভিন্ন ধৰণৰ ব্লগ বনাই থাকিব পাৰোঁ আৰু ভাল দেখাই থাকিব পাৰোঁ লগতে বিভিন্ন ধৰণৰ কিবা কিবি ভাল তো আপোনালোকে ভিডিঅ'টো যিসকলে চালে সকলোলৈ বহুত ধন্যবাদ আৰু তো এয়া আমি আহি পালোঁহি চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট আৰু সেয়া চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ মেইন গেটখন আৰু আমি ভিতৰলৈ সোমাই আহিছোঁ সেয়া চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ভিতৰ চোৱা খুব ধুনীয়া পৰিৱেশ আৰু কৰ্মচাৰীসকলে ব্যস্ত হৈ আছে সকলো আৰু সেয়া আমাৰ ট্ৰেইনিঙৰ পাৰ্টনাৰসকল তো ইহঁতি আহি জইন কৰিলে কিছুমানে আগৰ পৰা কৰি আছে ট্ৰেইনিং সকলোলৈ বহুত ধন্যবাদ ভিডিঅ'টো চাই থাকিব আপোনালোকে আৰু আজিলৈ বিদায়